Welcome to my YouTube channel. এই ভিডিওটিত 2015 আৰু 2016 চনৰ মেট্ৰিক পৰীক্ষাত অহা ট্ৰান্সলেচনসমূহ কৰি দিয়াৰ কাৰণে আগবাঢ়িছো। প্ৰথমটো আছিল মায়ে মোক সুধিছিল সঁচা কথা কৈছানে? ইয়াৰ উত্তৰটো হ'ব Mother said to me, have you spoken the truth? 2 নম্বৰটো আছিল মই সাঁতুৰিব নোৱাৰাৰ নিচিনাই। ইয়াৰ উত্তৰটো হ'ব I can hardly swim. ইয়াৰ পিছৰটো আছিল তুমি কেতিয়াবা সিংহ দেখিছানে? ইয়াৰ উত্তৰ হ'ব Have you ever seen a lion? ইয়াৰ পিছৰটো যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ। ইয়াৰ উত্তৰটো হ'ব I know the man who came to our school today. আৰু শেষৰটো আছিল মই নহালৈকে তুমি ৰবা। ইয়াৰ উত্তৰ হ'ব wait until I return. এইবাৰ 2016 চনৰ মেট্ৰিক পৰীক্ষাত যিকেইটা ট্ৰান্সলেচন আহিছে সেইকেইটা কৰি দিবৰ কাৰণে আগবাঢ়িছো। প্ৰথমটো হ'ল এইখন কিতাপ মোৰ আৰু সেইখন তোমাৰ। ইয়াৰ উত্তৰ হ'ব This book is mine and that is yours. ইয়াৰ পিছৰটো হ'ল সোণ এবিধ মূল্যৱান ধাতু। ইয়াৰ উত্তৰ হ'ব Gold is a precious metal. ইয়াৰ পিছৰটো অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিব কোৱা। ইয়াৰ উত্তৰ হ'ব Kindly tell him to open the door. ইয়াৰ পিছৰটো আছিল তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ। ইয়াৰ উত্তৰ হ'ব When he came, I was reading the newspaper. আৰু শেষৰটো আছিল আলিবাট পাৰ হওঁতে সাৱধান হ'বা। ইয়াৰ আনচাৰ হ'ব Be careful while crossing the road.